নমস্কাৰ বন্ধুসকল, বিচিত্ৰ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এনে এখন গাহৰি ফাৰ্মত আহিছোঁ। খুব ধুনীয়াকৈ গাহৰি পালন কৰি আছে তেখেতৰ ফাৰ্মখন আজি মই আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ। তেখেত আজি বৰ্তমান উপস্থিত নাই ঘৰত, তো মই আপোনালোকক তেখেত নহ'লেও মই তেখেতৰ গাহৰি ফাৰ্মখন আপোনালোকক আজি দেখুৱাই আছোঁ। বলকচোন তেখেতৰ গাহৰি ফাৰ্মখন চাই লওক। এয়া চাই লওক তেখেতৰ ফাৰ্মখন। তেখেত আজি ঘৰত নাই। তেখেতৰ লগত যোগাযোগ কৰি দিব পাৰিলে হয় থাকিলে। এয়া চাই লওক তেখেতৰ গাহৰিকেইটা। বোকা পানী হৈছে, অলপ লেতেৰা হৈ আছে। তেখেতে কোৱা মতে পিছলৈ পকা বনাব। এতিয়া এনেকুৱা বোকা পানীতে ৰাখিছে। খোৱা পানী সিহঁতক জুগুলি, কচু, টুকুৰা এইবিলাক দি আছে তেখেতে। গাহৰিকেইটা খুব সুন্দৰকৈ গ্ৰথ হৈছে তেখেতৰ। আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাওক আৰু ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি আপোনালোকৰ ওচৰত মোৰ অনুৰোধ, যাতে আগলৈ মই আগবাঢ়ি যাব পাৰোঁ, উৎসাহ পাওঁ। সেইবাবে আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব পাৰিলে শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ড, ভিডিঅ'টো চাওক শেষলৈ। খুব ধুনীয়াকৈ গ্ৰথ হৈছে গাহৰিবিলাক। ভিডিঅ'টো শেষলৈ চাওক বন্ধুসকল। ভাল লাগিলে লাইক কৰি দিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।